বাসুদেৱায় নমঃ ভগৱতে বাসুদেৱায় কৃষ্ণ। দশম স্কন্ধ গোপ গোপীসকলৰ বৃন্দাবনলৈ গমন। দুলৰি। আজি কাহিনীটো হ'ব গোপীবিলাকে বৃন্দাবনলৈ যাব আৰু সেইটো কাহিনী। তেনেকুৱা আহিয়া বৃদ্ধ বৃদ্ধ গোপে পাতিলা বহি সমাজ। নন্দ আদি কৰি চিন্তিবে লাগিলা গকুলৰ হিত কাষ। তাৰমানে চবে সমাজ পাতি আলোচনা কিবা এটা কৰিব এইখন। পাছে উপনন্দ নামে একজন বৃদ্ধ গোৱালৰ ঘাগি সভা কমন দিবলৈ এটিক্ষণে আহা ঐ গুচ ভাগি। অনেক উৎপাত মিলান্তে আশায় পালে ঐত আপদে। আপোনাৰ হাতে এৰাইলান্ত কৃষ্ণে দ্ৰব্যে ৰাখিল কপদে। এতিয়া উপনন্দ নামে এজন বৃদ্ধই মাত লগালা সমাজখনত, তেতিয়া বহুত আপদ হৈ আছে। কিবা কৰিহে পুতনাৰ হাতৰ পৰা কৃষ্ণই বাচিছে এনে বুলি সমাজত কৈ আছে আৰু। হৰিৰ কৃপাত উলটি শকত নপৰিল টান গাত। আকাশক লাগি শিশুক নিলেক হৈ দৈত্য চক্ৰবাত। আৰু এটা কি হ'ল, একেবাৰে সেই দৈত্যই আকাশক লাগি উৰে নিলা, নি পেলাই ভাগ্য ভাল তাতো তাৰমানে তেওঁ চক্ৰবাত নামে অসুৰ সেইটো, তাতো তেওঁ বাচিল। বহুত উৎপাত হৈ আছে, কৈ আছে বৃদ্ধজনে। উপনন্দই কৈ আছে, এই শিলাত পৰিল আপুনি মৰিল কৃষ্ণক ৰাখিলা হৰি। মহাভাগ্যে শিশু এইবাৰো এৰাইলা পৰন্তে বৃক্ষ উভৰি। গতিকে শিলত পৰিল তথাপিও প্ৰভু হৰিয়ে বাচাইছিল। গতিকে এইবাৰো মানে কি কৰিলা, শিশুটো ওপৰলৈকে উৰে নি পৰি এইবাৰ আকৌ কি কৰিলা, জামল অৰ্জুন গাছ ভাঙি তথাপিও তেওঁৰ গাত নপৰিল, হৰিয়ে বাচাইছিল। এতিয়া কৈ আছে তেওঁ, হেনা জানি ঐল অন্তৰ সত্তৰে যদি শুনা সবে হিত। বৃন্দাবন নামে মহাস্থান আছয় সবেও বঞ্চ তথিত। গতিকে ইয়াৰ পৰা আমি অন্তৰ হওঁ, বহুত যাতে বিপদ হৈ আছে। গতিকে বৃন্দাবন নামে একডোখৰ মহাস্থান আছে, আমি তাতেই যাম এনে বুলি কৈ আছে আৰু সেই বৃদ্ধজনে। হেনা শুনি সবে একমতি হৈয়া প্ৰশংসি বৃদ্ধ গোপক। হব পৰিবাৰে শকত চৰি লৰিলা বৃন্দাবন। সেই বৃদ্ধজনৰ কথা শুনি সকলে সাজি কাচি বৃন্দাবনত গেল। বৃদ্ধ উপনন্দৰ কথা শুনি মহাযত্নে হাতে শৰধনু ধৰে আগ কৰি ডাকে ধেনু। সিংগানাদে দিশ বিদেশ পুৰিলা কত যায় বাইবেনু। সিংগানাদে দিশ বিদেশ পুৰিলা কত যায় বাইবেনু। কৃষ্ণ কৃষ্ণ।